Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ ভালেই আৰু আমাৰো ভাল। এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি আছোঁ মালিনী থানত। আৰু এফালে আহি আছে। ভিডিঅ'টো চাই থাকক, আপোনালোকক সকলোবোৰ দেখাই যাম। ইয়াৰ ভিতৰত সোমাবলৈ হ'লে মানে টিকেট কাটিব লাগে হেনো। আমি এতিয়া টিকেট কাউণ্টাৰত ৰখি আছোঁ। এতিয়া মই এটা টিকেট এটা কাটি ল'লোঁ এইটো। আৰু এতিয়া গৈ আছোঁ ভিতৰত সোমাবলৈ। ইয়াত ধূপ চাকি জ্বলাবলৈ হ'লে ধূপৰ পেকেটবোৰ ইয়াতে পেলাই থৈ যাব লাগে। তাৰ ভিতৰত সুমিয়াব নিদিয়ে মানে। আৰু ইয়াত টিকেটটো দেখাই মেলি কেনে যাব লাগে ভিতৰত। এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। জোতা খুলি লওঁ আৰু তাৰপিছত ভিতৰলৈ সোমাই লওঁ। গছজোপাৰ তলতে চাকি বন্তি জ্বলাব দিছে আৰু ভিতৰত প্ৰসাদ নিলে দিবগৈ লাগে। ইয়াতে চাকি জ্বলাই লওঁ আৰু তাৰপাছত ভিতৰলৈ যাওঁ। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া পূজা কৰি আছে, গৈ আছোঁ ওচৰলৈ। তললৈ নামি গৈ আছোঁ। চাওঁ, মই উঠি ল'মচোন আপোনাৰ ফটোত উঠাইছোঁ। এতিয়া মই তলৰ পৰা ভিডিঅ' কৰি দিছোঁ। এইফালে চাওকচোন, চবেই চব জেগাত চাই আছে। এইটো আগতে এইফালে যোৱা এইটো চিৰি আছিলে, এতিয়া নতুন বনালে। ডাইৰেক্ট গৈছিলোঁ। এবাৰ চাওক, ওপৰৰ পৰা দেখাই দিছোঁ তললৈ। এতিয়া আমি মন্দিৰটোৰ কাষে কাষে গৈ আছোঁ। এইফালে চাওক, ইমান ধুনীয়া। আৰু ওপৰলৈ এইফালে মানুহবোৰ গৈ আছে। মই ইয়াত ওপৰলৈ নাযাওঁ বাৰু। উঠনি ছোৱালী এজনী পৰি অহা দেখিছিলোঁ, সেইকাৰণে ভয় লাগিলে। ইফালৰ পৰা চাওক তললৈ। এতিয়া আমি তললৈ গৈ আছোঁ। নহয়, এইটো এটা আছে বা I love Malini। এতিয়া আমি ইয়াৰ পৰা ওলাই গৈছোঁ। মালিনী থানৰ ওচৰতে ইয়াত মালিনী মেলা বহি আছিলে, কালি শেষ হ'ল বোলে। এখন ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। এই তোমালা ললে
পেলাই দিলে মেলা শেষেই হ'ল আমি এনেই চাই ফুৰিছোঁ আৰু কিছুমান দোকান বহি আছে কিছুমানে পেকিং কৰি আছে আৰু যাবলৈ চাই ঘূৰি ফুৰিছোঁ টুপিকে এটা লৈ লওঁ হা বগা বেগটো ভাল লাগিছে আমি এতিয়া মেলাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঝুলনা দলং চাব গৈ আছোঁ আমি এতিয়া গৈ আছোঁ ঝুলনা দলং চাবলৈ ঝুলনা দলংখন মানে ভাগি গ'ল এতিয়া গৈ আছোঁ তাত চাবলৈ আপোনালোককো দেখাই আছোঁ আৰু চাই থাকিব এইখন দেখিছে এইখন ফ্লেট চাইমত বিক্ৰী কৰি আছে আৰু এইবোৰ বাঁহগাজৰ খৰিচা আৰু এইফালে চব পিকনিক খোৱা মানুহবোৰ এইফালে চবফালে আছে এইখিনি ফটো মাৰিবৰ কাৰণে আনি থৈছে এইবোৰ ইয়াত ড্ৰেছবোৰ থৈ দিছে ইয়াত মানে এইবোৰ পিন্ধি কিনে ফটো মাৰিব লাগে পাৰিব মানে ফটো মাৰিবলৈ ড্ৰেছযোৰ পিন্ধিলে 50 টকা দিব লাগিব ইয়াত এইফালে চবেই নাচি আছে গান বাজি আছিলে মানে সেইকাৰণে মাতটো কাটি দিবলগীয়া হ'ল এইফালে আমাৰ লগত অহা কিছুমানো নাচি আছে আৰু এতিয়া মই দলঙৰ ওপৰত উঠি আছোঁ এইফালে চাওক ওচৰতে এখন বনাই আছে দলং এইফালে চাওক পিকনিকৰ পাৰ্টি গোটেইবোৰ পানীৰ মাজত এইফালে গৈছোঁ এতিয়া আমাৰ গাড়ীৰ ওচৰত এতিয়া ঘৰত গৈ আছোঁ চবেই নাচি নাচি গৈ আছে আৰু গান বাজি আছে মই ভালকৈ মাতটো দিব পৰা নাই মানে গান বাজি থকাৰ কাৰণে সেইকাৰণে কাটি দিবলগীয়া হৈছে গৈ আছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'ত লগ পাম এতিয়া